নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগলৈ লৈ আনিছোঁ মোগল স্থাপত্যৰ এক অনবদ্য নিদৰ্শন আগ্ৰাৰ লালকিল্লা আৰু তাৰ ভিতৰত থকা ৰজা মহাৰজাৰ পুৰণি ঐতিহাসিক স্থলসমূহ। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক অৱগত কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, এই দুৰ্গটি হৈছে আগ্ৰাৰ কিলা, য'ত আগ্ৰাৰ লালকিল্লা বুলিও কোৱা হয়। এই দুৰ্গটি ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ ৰাজ্যৰ আগ্ৰা জিলাৰ যমুনা নদীৰ পাৰত অৱস্থিত। এই কিলাটোত প্ৰৱেশ কৰাৰ প্ৰথমে আপোনালোকে দেখিবলৈ পাইছে ইয়াত ৰাইট ছাইডে টিকেট কাউণ্টাৰ আছে, য'ত আপোনালোকে কিলাটিত প্ৰৱেশ কৰাৰ আগত এই টিকেট কাউণ্টাৰৰ পৰা আপোনালোকে টিকেট ল'ব লাগিব। তাৰ পাছতেই মেইন গেটেদি এণ্ট্ৰি হয়। এই টিকেট কাউণ্টাৰত প্ৰতিজন প্ৰাপ্তবয়স্কৰ বাবে 30 টকাকৈ টিকেটৰ দৰ ধাৰ্য কৰি দিয়া হৈছে। আৰু আমি প্ৰথমে ইয়াতে টিকেট লৈ আমি আগ্ৰা কিলাত এণ্ট্ৰি কৰিম। আৰু এয়া চাওক বন্ধুসকল, আমি মেইন গেটেদি এণ্ট্ৰি কৰি আহি আপোনালোকক দেখুৱাইছোঁ যে আগ্ৰা কিলাৰ ভিতৰৰ ছবিসমূহ কেনেকুৱা। এই আগ্ৰা কিলা আজিতকৈ বহুত শ বছৰ আগতে বনোৱা হৈছিল। মোগল ৰাজ্যৰ যেতিয়া মোগলৰ ৰাজত্ব ভাৰতবৰ্ষত আছিল, সেই সময়তে মোগল ৰজা শ্বাহজাহানে এই কিলাটি বনোৱা হৈছিল। ইয়াত কোনো ধৰণৰ ইটা, বালি, চিমেণ্ট এনেকুৱা ধৰণৰ কোনো বস্তু নাই। এইটো বনাইছিল ডাঙৰ ডাঙৰ পাহাৰ পৰ্বতৰ পৰা শিল কাটি আনি এই কিলাটো বনোৱা হৈছিল। অতি সুন্দৰ, আটক ধুনীয়াকৈ এটা গম্ভীৰ দৰ্শন দি এই আগ্ৰা কিলাটি বনোৱা হৈছিল। আৰু এইফালে চাওক আপোনালোকে, য'ত ওপৰৰ কিলাটোৰ ওপৰত যি দেখিছে দৃশ্য, এই কিলাটোৰ ওপৰতে ৰজাৰ প্ৰহৰীসমূহে থিয় দি 24 ঘণ্টা ৰজাৰ ৰাজ পৰিয়ালক পহৰা দিছিল। আৰু কোনো বিদেশী শত্ৰুৱে যাতে ৰাজ্যত আক্ৰমণ কৰিব নোৱাৰে, সহজে ৰাজ্যত সোমাই অনিষ্ট কৰিব নোৱাৰে, তাৰ বাবেই এই কিলাসমূহ ৰজাসকলে বনাইছিল। আৰু এয়া চাওক আপোনালোকে বেবী ৰুম, ইয়াৰ ভিতৰত বেবী কেয়াৰ ৰুমো থোৱা হৈছে, যিসকল পৰ্যটকৰ কাৰণে, যিসকলৰ লগত বেবী থাকে তেওঁলোকৰ বাবে। আৰু আগ্ৰা কিলাৰ ভিতৰত সোমাই এই সোঁ চাইডে আপোনালোকে দেখিবলৈ পাইছে এইখন ৰজাই এইখন বাৰাণ্ডা। এই বাৰাণ্ডাখনতে ৰজাই ভাষণ দিছিল, তেওঁ ন্যায় কৰিছিল। ইয়াতে তেওঁলোকৰ প্ৰজাসমূহ বহাই লৈ তেওঁৰ যিসমূহ ন্যায়ালয়, একচুৱেলি ক'বলৈ গ'লে এখন ন্যায়ালয় আছিল, কোৰ্ট, যাক আজিৰ যুগত কোৰ্ট বুলি কোৱা হয়। আৰু এয়া চাওক বন্ধুসকল, কিমান এটা মৰম লগা দৃশ্য। ইয়াত যিবিলাক সৰু সৰু কেৰ্কেটুৱা থাকে, তেওঁলোকে মানুহৰ লগত এটা বিশেষ সম্পৰ্ক গঢ়ি তুলিছে। বাকী সাধাৰণতে আপোনালোকে দেখিবলৈ পায় যে আমাৰ গছত থকা বা বাৰীত থকা কেৰ্কেটুৱাসমূহ মানুহ দেখিলেই পলায়, কিন্তু ইয়াত এটা এনেকুৱা প্ৰেমৰ ভাৱ মানুহ আৰু জীৱ জন্তুৰ, য'ত মই এয়া চাওক মোৰ হাতৰ পৰা তেওঁলোকে কি সুন্দৰকৈ খাইছে। আৰু এয়া দৃশ্য, এয়াই এইখন এখন পাৰ্ক, গাৰ্ডেন। আৰু এইফালেদি আপোনালোকে সোমাই যোৱাৰ পাছতে ইয়াত এগৰাকী ৰাণীৰ কবৰো ইয়াৰ ভিতৰতে ৰখা হৈছে। আৰু এইফালে বাওঁ ছাইডে অলপ সোমাই গৈ আপোনালোকক এটা বিশেষ পুৰণি বস্তু দেখুৱাম, যিটো আগৰ দিনত মিছাইলৰ কাম কৰিছিল। যেতিয়া দেশত মিছাইল নাছিল, তো এই
টোপ, এইটো টোপ বুলি কয়। এই টোপটোৱেদি বহুত দূৰত থকা দুশ্মন এওঁলোকে এই টোপটোৰ জৰিয়তে তেওঁলোকক মাৰিবলৈ সক্ষম হৈছিল। এই টোপটো লোহাৰ ডাঙৰ ডাঙৰ বল টাইপৰ, ফুটবল টাইপৰ ইয়াত ভৰাই দিয়া হয় আৰু পাছফালৰ পৰা জুই লগাই দিয়া হয়। জুইত যেতিয়া লাগাৰ পাছত ইয়াত এটা বৰ ডাঙৰ হাতুৰিৰে মৰা হয়। মৰাৰ পাছত এই প্ৰেছাৰত কমচে কম 2-3 কিলোমিটাৰ দূৰতো যদি শত্ৰু থাকে, সেই শত্ৰুক মাৰিবলৈ সক্ষম হৈছিল। গতিকে এইটো এটা ৰজাৰ দিনৰ টোপ। এইটো অতি ভালদৰে ৰখা হৈছে। এয়া চাওক, এইটো গোটেইটো লোহাৰ বস্তু, লোহাৰৰ লৌহেৰে বনোৱা। আৰু এইখন হৈছে আংগুৰি পাৰ্ক, য'ত মোগল ৰাজত্বকালত ইয়াত হয়তো ধাৰণা কৰা হয় যে এই গোটেই পাৰ্কখনতে আঙুৰ গছ আছিল। এতিয়া বৰ্তমান নাই, বৰ্তমান আঙুৰ গছ দেখিবলৈ পোৱা নাযায়, কিন্তু এতিয়াও 2-3 জোপা আঙুৰ গছ আছে। এই যিটো গ্ৰিল, এই গ্ৰিলত যোনবিলাক বগাই আছে, এই 2 জোপাই আঙুৰৰ গছ। হয়তো ৰজাৰ দিনত এই গোটেই বাগানখনত আঙুৰ আছিল আৰু ৰজা মহাৰজাই ভ্ৰমণ কৰিবলৈ আহোঁতে ইয়াৰ পৰা গছৰ পৰা ফ্ৰেছ আঙুৰ খাইছিল। তো ইয়াৰ ওপৰত আমি যাম। ইয়াৰ ওপৰত গৈ ইয়াৰ যিখন বাৰাণ্ডা, যিখন কালি আমি বেলকনি বুলি কওঁ, এই বেলকনিটোৰ পৰাই বাৰাণ্ডাখনৰ পৰা এনেকুৱা ছিষ্টেমত বনোৱা হৈছিল যে অতি সুন্দৰকৈ ইয়াৰ পৰা তাজমহলৰ দৃশ্যটো দেখা পোৱা যায়। তো বন্ধুসকল, আপোনালোকক মই দেখুৱাই আছোঁ, এই বেলকনিৰ পৰাই ৰজা মহাৰাজাই, ৰাণী ৰাজকুমাৰীয়ে তাজমহলৰ ভিউটো চাইছিল। এয়া চাওক, আমি দেখুৱাইছোঁ আপোনালোকক। ইয়াৰ পৰা তাজমহললৈ 2.5 কিলোমিটাৰ দূৰত্ব, কিন্তু ইয়াৰ পৰা ইমান ধুনীয়াকৈ ৰখা হৈছে যে ভিতৰত কোনো গছ গছনি, কোনো বিল্ডিং, কোনো এনেকুৱা ধৰণৰ বস্তু ৰখা নাই, যাতে তাজমহলৰ ভিউটো একদম সুন্দৰভাৱে স্পষ্টভাৱে দেখা পোৱা যায়। যিটো কাৰণে আজিও এই জেগাডোখৰ খালী হৈ আছে। কিনাৰতে যমুনা নদী বৈ গৈছে, অতি সুন্দৰ। তাজমহলৰ পৰাও আপোনালোকক মই দেখুৱাইছিলোঁ, তাজমহলৰ পৰাও এই আগ্ৰা কিলাটো ভালদৰে দেখে। আৰু এইটো চাওক বন্ধুসকল, এইটো হৈছে বৰ্ডাৰ। আৰু এই বৰ্ডাৰটো আগৰ দিনৰ ৰজাই ইমান এটা কৌশলেৰে ৰখা হৈছিল। এইটো যিটো আপোনালোকে দেখিছে, এইটো জান, মাজত যিটো গাঁত এটা হৈ আছে, এই গাঁতত আগতে পানী ভৰি থাকে। আৰু এই পানীৰ তলত ডাঙৰ ডাঙৰ ঘৰিয়াল, ক্ৰক'ডাইল ইয়াত পোহা হৈছিল, বিষাক্ত সাপ পোহা হৈছিল। যদি কোনো শত্ৰুৱে এইফালেদি সাঁতুৰি আহি ৰাজ্যত প্ৰৱেশ কৰিবলৈ মনে মনে আহিছিল, তেতিয়া সেই ঘৰিয়াল বা বিষাক্ত সাপে তেওঁক খাই মাৰিছিল। তো গতিকে এই যিটো ছিষ্টেম, আগৰ দিনৰ ৰজাৰ যিবিলাক দিমাগ, তো এইটো সঁচাকৈ মানিব লাগিব। তো বন্ধুসকল, আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যিমান পাৰিলোঁ আগ্ৰা কিলাৰ বিষয়ে আপোনালোকক অৱগত কৰালোঁ, আৰু যিমান পাৰোঁ আগলৈও আপোনালোকক এনেকুৱা পুৰণি ভিডিঅ'সমূহ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু লগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বন্ধুসকল, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম, আকৌ আহি আছোঁ আপোনালোকৰ ওচৰত অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।